গাইস কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু লগতে মোৰো ভাল আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো হৈছে দুটা প্ৰডাক্টৰ ওপৰত মই কম হে দুটা হৈছে এটা লুজ এটা কম্পেক্ট পাউডাৰ আৰু এটা হৈছে লুজ পাউডাৰ আৰু এই দুটাৰ কাম অলমোস্ট সেমে হয় মেকআপটো সেট কৰাই হয় কিন্তু কোনটো কেতিয়া মানে ভালকে ইউজ কৰিব লাগে হেতুহে মই আপোনালোকৰ লগত এতিয়া শেয়াৰ কৰিম তেনে বলক ভিডিওটো স্টাৰ্ট কৰো আৰু যদি কোনোবা প্ৰথম চাই আছে মোৰ চেনেলটো তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশন আপোনালোকে পাই গৈ থাকে কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক মই আপোনালোকৰ লগত শেয়াৰ কৰো গতিকে বলক ভিডিওটো স্টাৰ্ট কৰো ফাৰ্ষ্টতে কম্পেক্ট পাউডাৰৰ কথা কৈ লও কম্পেক্ট পাউডাৰ এনেকুৱা ধৰণৰ মানে প্ৰেছ ফৰ্মত থাকে আৰু বিউটি ব্লেন্ডাৰ নহলে বা ব্ৰাছৰ সহায়ত কম্পেক্ট পাউডাৰ লগাব পাৰি এটো মেইন কাম হৈছে মেকআপ সেট কৰা আৰু ঠিক এনেকৈ মেকআপ সেট কৰিবৰ কাৰণে লুজ পাউডাৰ ইউজ কৰা হয় এটো হৈছে লুজ পাউডাৰ লুজ ফৰ্মত থকা কাৰণে লুজ পাউডাৰ বুলি কোৱা হয় ট্ৰান্সলুচেন্ট পাউডাৰ বুলিও কয় যেতিয়া আমি বেস কৰিম বেসটো সেট কৰিবৰ কাৰণে তাতে লক কৰিবৰ কাৰণে আমি লুজ পাউডাৰ ইউজ কৰো কিন্তু কম্পেক্ট পাউডাৰ আমি মেকআপৰ আগতো লগাব পাৰো যেতিয়া আমি কৰবাত যাব লগা হয় ধৰক স্কিন কেয়াৰ কৰিলো তাৰ পিছত ধৰক মেকআপ কৰি যাব বিচাৰে যত অকমান কভাৰেজও বিচাৰে তেতিয়া মানে কম্পেক্ট পাউডাৰ ডাইৰেক্ট ইউজ কৰি যাব পাৰে কাৰণ কম্পেক্ট পাউডাৰে অকনমান কভাৰেজ দিয়ে যেটো মানে লুজ পাউডাৰে একেবাৰে কভাৰেজ নিদিয়ে সো যদি এটা প্ৰডাক্টে ইউজ কৰিম বুলি ভাবে আপোনালোকে যে মেকআপৰ এটা প্ৰডাক্টে ইউজ কৰো তো ডাইৰেক্ট কম্পেক্ট পাউডাৰ লগাই পেলাই আপোনালোকে বাহিৰত ওলাই যাব পাৰে কম্পেক্ট পাউডাৰটো আমাক এটা ম্যাট ফিনিশ দিয়ে শাইনটো কন্ট্ৰোল কৰিব আৰু অইলটো কন্ট্ৰোল কৰিব তো আৰু এটা মানে অলপ সলপকে কভাৰেজও দি দিয়ে যেটো আমি কেতিয়াবা বিচাৰো যেতিয়া মানে আমাক অকনমান জাস্ট কভাৰেজ লাগে যেতিয়া আমি বেস বনাই লম তেতিয়া বেসটো সেট কৰিবৰ কাৰণে বা বেকিংৰ কাৰণে আমি লুজ পাউডাৰ ইউজ কৰো ট্ৰান্সলুচেন্ট পাউডাৰ বা ট্ৰান্সপেৰেন্ট পাউডাৰ যিকোনো কব পাৰে লুজ পাউডাৰে হয় তো কিন্তু বেকিং কৰিবৰ কাৰণেহে মানে বেসটো বনোৱাৰ পিছতে লুজ পাউডাৰ ইউজ হয় লুজ পাউডাৰ আমি বিউটি ব্লেন্ডাৰ ব্ৰাছ বা স্পঞ্জেৰেও লগাব পাৰো আৰু এটো বহুত শেড আহে ট্ৰান্সপেৰেন্ট বা ট্ৰান্সলুচেন্ট পাউডাৰ বুলিও কয় বা বানানা পাউডাৰ লুজ পাউডাৰ বা গুটেইখিনিক লুজ পাউডাৰ বুলিয়ে কয় গুটেকিটাকে লুজ পাউডাৰ বুলিয়ে কয় খালি শেড বিলাক বেলেগ বেলেগ থাকে তো কিন্তু মেইন কাম হৈছে বেসটো সেট কৰা কেতিয়াবা যেতিয়া আমি বাহিৰত ওলাই যাব লাগে ধৰক মানে অকমান ধৰক ডাৰ্ক স্পটও থাকে হেতু সৰুৰাকে হাইডও কৰিব লাগে তেতিয়া আমি কনফিউজ হৈ যাও ন যে কি লগাই যাও যেটো মানে বেছি একু লগাবৰ মন নাথাকে তেতিয়া আমি স্কিন কেয়াৰ কৰাৰ পিছত কম্পেক্ট পাউডাৰটো ডাইৰেক্ট লগাব পাৰো তেতিয়া মানে সৰুৰাকে যদি অকমান কিবা কিবি থাকেও স্কিনত তেতিয়া হলে এটো হাইড কৰি দিব কিন্তু লুজ পাউডাৰ লগালে কিন্তু একু হাইড নহয় এটো জাস্ট কলুৱে যেতিয়া মানে আমি হাই মানে ফাউন্ডেশন লগাও হাই কভাৰেজ ফাউন্ডেশন বা কনসিলার লগাও তেতিয়া আমাৰ ক্রিজ পৰে ন আন্ডার আই এরিয়া তো ক্রিজ লাইন বিলাক মানে হাইড কৰাৰ কাৰণে ঢাকি দিবৰ কাৰণে আমি লুজ পাউডাৰটো লগাও লুজ পাউডাৰটো লগাই পেলাই মানে অকমান সময় বেক কৰি থৈ দিও তাৰপিছত আতৰাই দিলে ধুনিয়াকে সেট হৈ যায় আৰু ক্রিজিংৰ প্ৰবলেম নাথাকে কিন্তু কম্পেক্টে ইমান বেছি মানে ধৰি ৰাখিব নোৱাৰে তো সেই কাৰণে বেছিভাগ তাৰমানে লুজ পাউডাৰ দিয়ে সেট কৰিলে বেসটো বেছি লং লাস্টিং হয় মানে ভালকে সেট হৈ যায় এটো হৈছে মেইন ডিফাৰেন্স দুটাৰে মাজত কম্পেক্টটো আমি মেকআপৰ আগত লগাব পাৰো লুজ পাউডাৰটো আমি কিন্তু মেকআপৰ আগত লগাব নোৱাৰো মেকআপৰ বেস কৰাৰ পিছতহে লগাব পাৰো যদি আমি বহুত হাই কভাৰেজ ফাউন্ডেশন লগালো তাৰ পিছত কনসিলাৰ লগালো তাৰ ওপৰত যদি কম্পেক্ট লগোৱা যায় তেতিয়া আৰু বেছি হেভি হৈ যায় তো হেতু ক্ষেত্ৰত আমি লুজ পাউডাৰটো ইউজ কৰিব লাগে লুজ পাউডাৰটোৱে মানে বেছি ভালকে মানে বেসটো লক কৰি দিয়ে আৰু সেট কৰি দিয়ে আৰু ফিনিশিংটো ধুনিয়া আহে আৰু লং লাস্টিং হয় তেনেহলে ফ্ৰেন্ডস আশা কৰিছো আপোনালোকৰ কনফিউজন দূৰ হৈছে কম্পেক্ট আৰু লুজ পাউডাৰ দুটা কোট কেনেকৈ কেতিয়া ব্যৱহাৰ কৰিব লাগে দুটাৰে ডিফাৰেন্সটো মই আপোনালোকক কলো তো আশা কৰিছো আপোনালোকৰ কনফিউজন দূৰ হৈছে তেনেহলে আজিলৈ আহিছো যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে প্লিজ লাইক এটা কৰিব আৰু সাবস্ক্ৰাইব কৰি থব বাই বাই